হেল্ল' দোস্ত, স্বাগতম মোৰ এটা ভিডিঅ'লৈ। আজি মই ফুৰিবলৈ ক'তো নাযাওঁ। আজি মই আপোনালোকক মই বহিৰাজ্যত কি কাম কৰোঁ তাকে দেখাম, আৰু লগতে আপোনালোকক আমাৰ ঘৰখনো আজি দেখাম। তেন্তে বলক দেখাওঁগৈ। এয়াই হ'ল মোৰ বিচনা। এনেকৈ এই বস্তা পাৰি কিনে শুওঁ। এই এখন বেডশ্বীট আছে, আৰু সেইটো গাৰু, এইটো স্পৰ্টিং, আৰু এইকেইটা মোৰ বেগ কাপোৰ। আঁঠুৱা এনেকৈ লগাওঁ, আঁঠুৱা এনেকৈ লগাওঁ। তো এই আমি বহিৰাজ্যত আহি এইবিলাকেই কৰোঁ, এনেকৈ থাকোঁ। চব ভালকৈ এবাৰ আৰু লগতে আপোনালোকক মই কি কাম কৰোঁ সেইবিলাক চব দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই হ'ল মোৰ বিচনা। তো প্ৰথমে শুই উঠি মই ব্ৰাছ কৰি লওঁ। ব্ৰাছ কৰাৰ পিছত কাম কৰিম। কি কাম কৰি দেখাই আছোঁ ৰ'ব আপোনালোকক। আমি অসমৰ পৰা আহি বহিৰাজ্যত কেনেকৈ কাম কৰোঁ, ঘৰত কেনেকৈ থাকোঁ আৰু বাহিৰত কি কৰোঁ সেইটো দেখাম আপোনালোকক। ঠিক আছে। এয়া চাওক, আজি বতৰ ডাৱৰীয়া। ডাৱৰীয়া মানে পূৰাই ডাৱৰীয়া। আৰু এয়া এই ওচৰতে আছে আমাৰ গেলা নদী, একদম ক'লা ক'লা পানী বয়। মই তাকে চাই আৰু ব্ৰাছ কৰি আছোঁ। তো মই ক'ত কাম কৰোঁ আজিলৈকে ভালকৈ কোৱা নাই আপোনালোকক। মই বহিৰাজ্যত মানে মই তামিলনাডুৰ চেন্নাই গুডাজাত কাম কৰোঁ, পানী কোম্পানীত কাম কৰোঁ। তো আপোনালোকক সেইটোৱে দেখাম, পানী কোম্পানীত কি কাম কৰোঁ তাকে দেখাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু প্ৰথমতে মই ব্ৰাছটো কৰি লওঁ। এয়া চাওক, এইটো হ'ল আমাৰ কোম্পানী। এইবিলাক মোক ধৰা ব্ৰাছ কৰা হৈ গ'ল। আৰু এতিয়া মই আপোনালোকক কি কাম কৰোঁ দেখাই আছোঁ। এতিয়া কাম চুৰু কৰোঁ, চাহ তাহ নাখাওঁ আৰু চিধা কামেই চুৰু কৰোঁ। মোৰ ৰাতিপুৱাই শুই উঠি চিধা কামেই হয়, ইয়াত চাহ তাহ নাই আৰু ডাইৰেক্টলি কাম। তো চাওক মই কি কাম কৰোঁ। মই ৰাতিপুৱা শুই উঠি মুখ হাত ধোৱাৰ পাছতে মই গোটেই কোম্পানীটোৰ ভিতৰে বাহিৰে ঝাৰু কৰোঁ। ঝাৰু কৰি মেলি শেষ কৰাৰ পাছত মই আকৌ লাহেকৈ ফ্ল'ৰখনত পানী দি কিনে মই ফ্ল'ৰখন ৱাইপাৰ দি মই চাফা কৰোঁ। চাফা কৰি শেষ কৰাৰ পাছত মোৰ অন্য বহুতো কাম আছে, মই সেইখিনি কাম কৰোঁ। তো চাওক, মানুহবিলাকে ভাবে আমি বহিৰাজ্যত আহি কিনে বহুত ভালদৰে কাম কৰোঁ, বহুত ভাল কাম কৰোঁ, কিন্তু তেনেদৰে নহয়। আমি যিখিনি কাম ঘৰত নকৰিছিলোঁ সেইখিনি কাম আমি বাহিৰত কৰোঁ। কৰিব লগা বাধ্যতাও। মই 14 বছৰ বয়সৰ পৰাই মই বাহিৰত এইবিলাক কাম কৰি আহিছোঁ। উপায় নাই, এতিয়াতো মোৰ সংসাৰো হৈ গ'ল। মোৰ সংসাৰ পালিবৰ কাৰণে মই এইখিনি কষ্ট কৰিব লগা হয়। মই ফ্ল'ৰখন চাফা কৰি শেষ কৰাৰ পাছত লাহেকৈ মই কেনবিলাক ৱাছ কৰিবলৈ যাওঁ। মই এনেদৰে কেনবিলাক ৱাছ কৰোঁ। এইবিলাক কেনত ডিলাৰবিলাকে পানী নিয়ে। এইখিনি কেন মই এনেকৈ ৱাছ কৰি দিনটো পাৰ কৰোঁ। তো এইবিলাকেই হ'ল আমাৰ কাম। তো আপোনালোকে দেখিলে মই কি কাম কৰোঁ। মই 2014 চনৰ পৰাই বহিৰাজ্যত কাম কৰি আহিছোঁ। আৰু তাতকৈতো আগতে মই অসমৰ য'তে ত'তে কাম কৰিছিলোঁ, কয়লা খানিতো কাম কৰিছিলোঁগৈ। কিন্তু মই ইমান কাম কৰিলোঁ যদি আজিলৈকে মই জীৱনত ছাকচেছ হ'ব পৰা নাই। মই নিজৰভগীয়াকৈ মই আজিলৈকে একো কৰিব পৰা নাই। তো এটাই কাম কৰি পাৰিলোঁ, মই সংসাৰ এখন কৰিলোঁ। মোৰ ৱাইফ আছে আৰু লগতে ল'ৰা এটাও আছে। তো সিহঁতি ঘৰত থাকে, মই বাহিৰত আছোঁহি বৰ্তমান। মোৰ এবছৰ হ'ল বাহিৰত থকা। তো ঘৰলৈ মই আগতো বহুতবাৰ গৈছিলোঁ, কিন্তু বহুত কাম কৰিলোঁ। আজিলৈকে মই ছাকচেছ কৰিব নোৱাৰিলোঁ, বহুত কামত মই ফেইলিয়াৰ হ'লোঁ। তো ভাবিলোঁ যে বহুতে ইউটিউব চেনেল খুলি ইউটিউবত নিজৰ কেৰিয়াৰ আগবঢ়াইছে, বহুত আগবাঢ়িব পাৰিছে। তো ময়ো ভাবিলোঁ ময়ো কিজানি ইউটিউবত কিবা এটা কৰিব পাৰোঁ নেকি বুলি। তো মই ইউটিউব চেনেল এটা ক্ৰিয়েট কৰিলোঁ। ক্ৰিয়েট কৰি আজি মই কেইবাদিনৰ আগৰ পৰাই ভিডিঅ' আপলোড কৰি আহিছোঁ, কিন্তু মোৰ ভিডিঅ'বিলাক ভাইৰেল হোৱা নাই। ৰাইজে মোৰ ভিডিঅ'বিলাক চোৱা নাই। তো আপোনালোকে মোৰ ভিডিঅ'বিলাক চাওক, মোক ছাপোৰ্ট কৰক, যাতে মই জীৱনত আগবাঢ়ি যাব পাৰোঁ। আৰু লগতে আজি মই আপোনালোকক মোৰ ঘৰখনো দেখাম, মোৰ ঘৰখন কেনেকুৱা আছে। তো বলক দেখাওঁগৈ। এইখনেই হ'ল মোৰ ঘৰ। মোৰ ঘৰৰ ওচৰতে দাদাহঁতৰ ঘৰো আছে। মোৰ ৱাইফে এইবিলাক ফুল ৰুই উঠিছে। মই বাহিৰলৈ অহাৰ পাছত এইবিলাক ৰোৱা হয়। তো ভিডিঅ'টো মোৰ ৱাইফে কৰি আছে। ৱাইফে মোক হোৱাটছএপত ভিডিঅ'টো পঠাইছিলে। তো মই ভিডিঅ' দিছোঁ। মই বৰ্তমান এতিয়া ঘৰত নাই। এইবিলাক খৰি ৰাখি থোৱা আছে ইয়াত। আৰু এইটো হ'ল প্ৰথম ৰুম। ছাইডত অফিচ ৰুমটো নেদেখালে মোৰ মানুহে। এইটো প্ৰথম ৰুমত কেইখনমান চকী ৰখা হৈছে। তাৰপৰা এই ৰুমটোতো খালী আছে, ইয়াত একোৱে নাই। ঘৰততো বস্তু বুলি ক'বলৈ তেনেকৈ একোৱে নাই। তো এইটো হ'ল আমাৰ শোৱা ৰুম আছিলে। এতিয়া বৰ্তমান বেটা হৈ আছে। এইটো হ'ল মোৰ বেটা। তো ৰুমটো এনেকুৱাই।
দেখাবলৈতো বস্তু নাই মোৰ ঘৰত। তো ইয়াতে কাঁহী বাতি থোৱা হয় আৰু ছাইডত টেবুলত বস্তু পাতি ৰখায়। এইটো হ'ল পাকঘৰ বুলি ক'ব পাৰি। এইটো টিউবৱেল, ইয়াতে গা চা ধোৱা হয়, কাঁহী বাতি ধোৱা হয়, মানে বাহিৰলৈ যাব নালাগে আৰু এইগৰাকী হ'ল মোৰ ৱাইফ। তো আপোনালোকে মোৰ ঘৰখন দেখিলে। মোৰ ঘৰখনততো দেখাবলৈ বিশেষকৈ একো নাই। মই আৰু মোৰ বেটা আৰু মোৰ ৱাইফৰ বাদে বেলেগ বস্তু বুলি ক'বলৈ একোৱেই নাই। গোটেই ঘৰখন খালী হৈ আছে। এতিয়া মোৰ বেটা আৰু ৱাইফে ঘৰখনত থাকে আৰু বেলেগ কোনো নাথাকে। তো এই মোৰ ঘৰখন। তো মই ডিচেম্বৰ 29 তাৰিখে ঘৰলৈ গৈ আছোঁ। মই ঘৰত পোৱাৰ পিছত আপোনালোকক মোৰ ঘৰখন এবাৰ ভালকৈ আকৌ এবাৰ দেখাই দিম বাৰু, আৰু লগতে মোৰ বেটা ৱাইফক চিনাকি কৰাই দিম। তো আজিলৈ ইপানেই। আপোনালোকক যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট কৰি দিব। তো বাই।